পৃথিৱীৰ চুৰগিটাই যদি নিজকে জুবিন বুলি কয় মই মানিম নেকি কক আপোনাক জুবিন দাই নিজে কৈ কৈছে তহতি পলিটিক্স নকৰিবি বুলি জুবিন দাই কয় ঘেন্টাও মই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত কেয়াৰ নকৰো বুলি কৈ গৈছে এই দুইটা মানুহ বেয়া মানুহ বুলি জুবিন দাই নিজে কৈ গৈছে আপোনালোকে নিজে টিভিত চাওক আৰু কৈ গৈছে যে এটো বিজেপি পাৰ্টিটো কি পাৰ্টি বুলি কৈ গৈছে কিবা এটা পাৰ্টি বৰ বেয়া শব্দ এটা কৈ গৈছে বটলা পাৰ্টি বুলি কৈ গৈছে বটলা এটো এটা বটলা পাৰ্টি এটো ভোট নিদিব গতিকে জুবিন গাৰ্গক ক'ত ওপৰলৈ উঠিবলৈ দিব ক'ত জুবিন গাৰ্গৰ ন্যায় দিব পাইলে সবকে মাৰপিট কেনেকে কৰিছে আপোনালোকে দেখিছে না নাই যিবিলাকে ন্যায় বিচাৰিছে তাক পিটন দিছে নমস্কাৰ বন্ধু বান্ধৱীসকল জুবিনদাৰ ন্যায় আমি এতিয়াও পোৱা নাই হেতু কথা লৈ আমাৰ মাননীয় অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে নিউজৰ বাবে আপোনালোকে চাই যাব প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ এইটো ডাঙৰ চেনেলত মই ভিডিঅ' দিব পৰা নাই টাইম পোৱা নাই আৰু এটা প্ৰব্লেম হৈ আছে সেইকাৰণে আপোনালোকে এইটো চেনেলত এইটো সৰু চেনেল মানে বেছি দিন হোৱা নাই এইটো নতুন চেনেল তাতে ভিডিঅ'টো চাই লোৱা আৰু যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'বা সকলো নতুনবাৰ হ'বই এইটো চেনেলত অসমীয়া প্ৰথমবাৰ বনাইছোঁ ঠিক আছে আপোনালোকে চাই ল'ব আমি জুবিনদাৰ ন্যায় নাপোৱা কেইদিন হ'ল আজি 1 মান্থ হ'ল 30 দিন হ'ল এতিয়া আজি এদিন গ'লে মানে কি হ'ব 31 ডেজ হৈ যাব নহয় জানো 1 মাহ 1 দিন হ'ব গৈ আছে জুবিনদাৰ ন্যায় আমি এতিয়াও পোৱা নাই ঠিক আছে সকলোৱে ন্যায় বিচাৰি জাষ্টিছ বিচাৰি ভাগৰ পৰিলে কিন্তু জুবিনদাৰ আত্মা বা কেতিয়াও শান্তি নাপাব যদি আমি ন্যায় নাপাওঁ সকলোৱে জানে আমাৰ সেইটো কথা মই ক'বলৈ ইচ্ছা নাছিলে জুনমণি ৰাভাকো আমি ন্যায় পোৱা নাই ঠিক তেনেদৰে আমি জুবিনদাৰ যদি ন্যায় নাপাওঁ আমি কেনেকুৱা হ'ব ইমান ডাঙৰ কণ্ঠশিল্পীক যদি আমি ন্যায় নাপাওঁ ন্যায়টো পাবই লাগিব আৰু পাবই এইটো জানো কিন্তু সোনকালে লাগিব আৰু ন ন্যায়টো যদি শিখৰজ্যোতি আৰু সেই চেমকানুমন্ত সিদ্ধাৰ্থ শৰ্মা জেললৈ পঠাই দিলে সেইটো নহ'ব ন্যায় সেইটো নহয় আমাক ন্যায় কিবা এটা শাস্তি লাগিব যদি অসম চৰকাৰে নকৰে এইটো কাম আমাৰ ৰাইজৰ হাতত এৰি দিয়ক ৰাইজে কৰিব এইটো কাম নহয় জানো সকলো আপুনি কমেণ্ট কৰি জনাব এইটো কাম ৰাইজে কৰিব যদি অসম চৰকাৰে এইটো কাম কৰিব নোৱাৰে ৰাইজক এৰি দিয়ক ৰাইজে কিবা এটা শাস্তি দিব যদি ৰাইজৰ হাতত যদি পাব্লিকৰ হাতত যদি চেমকানুমন্তই পায় কেতিয়াও বাচি নাযাব চেমকানু কেতিয়াও জিন্দা নাথাকিব চেমকানু জুবিনদাৰ লগত যাব লাগিবই ঠিক আছে এতিয়া চাই ল'ব মই বেছি কথা নকওঁ মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক সকলোৱে অনুৰোধ কৰিছে যে চেমকানু সিদ্ধাৰ্থক ফাঁচি দিব লাগে কিবা ন্যায় সোনকালে পাব লাগে ঠিক আছে আমিও ন্যায় বিচাৰি আছোঁ আৰু এনাই এৰিব নোৱাৰোঁ ন্যায় লাগিবই নহয় জানো আৰু কিবা পাৰ্টি হিচাপত কিবা কথা কৈ আছে জুবিনদাই কেতিয়াও পলিটিক্স ৰাজনীতিকৰ কথা ভাল পোৱা নাছিলে সেই কথাটো লৈ মানে জুবিনদা এতিয়া মৃত্যু হ'ল তথাপিও পাৰ্টিৰ কিবা পলিটিক্সৰ কথা ৰাজনীতিৰ কথা জুবিনদাৰ লগত কিয় জড়িত কৰি আছে একো জড়িত কৰিব লগা কথা নাই জুবিনদাই পাৰ্টি কেতিয়াও ভাল পোৱা নাছিলে এনেকুৱা বিজেপি হওক কংগ্ৰেছ হওক আৰু হিন্দু মুছলিম একো চোৱা নাছিলে জুবিনদাই সেইকাৰণে মুছলিমো ভাল পায় বড়োও ভাল পায় কাৰ্বিও ভাল পায় সকলো বাক্সাত মানুহবিলাকে ভাবিছিল নেকি জুবিনদাৰ একো ফেন নাই বাক্সালৈ লৈ আনিছিল সিদ্ধাৰ্থ শৰ্মা চেমকানুমক কিন্তু অল অসম নহয় পুৰা ইণ্ডিয়াত জুবিনদাক সকলোৱে চিনি পায় সেইটো কাৰণে পৃথিৱীৰ চুৰগিটাই যদি নিজকে জুবিন বুলি কয় মই মানিম নেকি কক আপোনাক জুবিন দাই নিজে কৈ গৈছে তহতি পলিটিক্স নকৰিবি বুলি জুবিন দাই কয় ঘেন্টাও মই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত কেয়াৰ নকৰো বুলি কৈ গৈছে এই দুইটা মানুহ বেয়া মানুহ বুলি জুবিন দাই নিজে কৈ গৈছে আপোনালোকে নিজে টিভিত চাওক আৰু কৈ গৈছে যে এটো বিজেপি পাৰ্টিটো কি পাৰ্টি বুলি কৈ গৈছে কিবা এটা পাৰ্টি বৰ বেয়া শব্দ এটা কৈ গৈছে বটলা পাৰ্টি বুলি কৈ গৈছে বটলা এটো এটা বটলা পাৰ্টি এটো ভোট নিদিব গতিকে জুবিন গাৰ্গক ক'ত ওপৰলৈ উঠিবলৈ দিব ক'ত জুবিন গাৰ্গৰ ন্যায় দিব পাইলে সবকে মাৰপিট কেনেকে কৰিছে আপোনালোকে দেখিছে না নাই যিবিলাকে ন্যায় বিচাৰিছে তাক পিটন দিছে কোনোবাই ভাল পালে বেয়া পালেও যদি জুবিনদাৰ ন্যায় লাগে তেতিয়াহ'লে এই বিজেপি খেঁচা দিব লাগিব ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাক মুখখন বন্ধ কৰিবলৈ ক'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক পাৰিলেতো আঁতৰাবই লাগে তুমি আঁতৰাহে তুমি নোৱাৰাহে বৰ বেছি গণ্ডগোল কৰিছে বিজেপিয়ে যিটো ময়ো জুবিন আমিও জুবিন এই বুলি যে কৈছে একদম পৃথিৱীৰ চুৰগিটাই যদি নিজকে জুবিন বুলি কয় মই মানিম নেকি কক আপোনালোকে পৃথিৱীৰ চুৰ জুবিন দাই নিজে কৈ গৈছে তহতি পলিটিক্স নকৰিবি বুলি জুবিন দাই নিজে কৈ গৈছে যে মই শব্দটো ক'বলৈ বেয়া পাওঁ তথাপি জুবিন দাই কয় ঘেন্টাও মই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত কেয়াৰ নকৰো বুলি কৈ গৈছে
এই দুইটা মানুহ বেয়া মানুহ বুলি জুবিন দাই নিজে কৈ গৈছে আপোনালোকে নিজে টিভিত চাওক নিজে চাওক এতিয়াও আপোনালোকে চাওক আৰু কৈ গৈছে যে এইটো বিজেপি পাৰ্টিটো কি পাৰ্টি বুলি কৈ গৈছে কিবা এটা পাৰ্টি বৰ বেয়া শব্দ এটা কৈ গৈছে বটলা পাৰ্টি বুলি কৈ গৈছে বটলা জুবিন দাই আপোনালোকে সকলোৱে জানে যে কলকুৱেল লেংগুৱেজ ইউজ কৰে কলকুৱেল লেংগুৱেজ মানে মানুহে যি ভাষাত কথা কয় সেইটো ভাষাত একদম বিৰাট আৰু একদম ধনী মানুহৰ নিচিনাকৈ সুৰ লগাই মানে এৰিষ্টকেট ভাষাত কথা নকয় একদম গাঁৱৰ মানুহে যেনেকৈ কথা কয় ডেকা ল'ৰাই যেনেকৈ কথা কয় তেনেকৈ বটলা বুলি কয়নে নাই গাঁও ডেকা ল'ৰাটোৱে কৈছে এইটো এটা বটলা পাৰ্টি এইটো ভোট নিদিব গতিকে জুবিন গাৰ্গক ক'ত ওপৰলৈ উঠিবলৈ দিব ক'ত জুবিন গাৰ্গৰ ন্যায় দিব পাৰিলে চবকে মাৰপিট কেনেকৈ কৰিছে আপোনালোকে দেখিছেনে নাই যিবিলাকে ন্যায় বিচাৰিছে তাক পিটন দিছে আৰু যিবিলাকে মাৰিছে বা মৰাৰ কাৰণে ঠেলি দিছে সেইবিলাকক একদম ধুনীয়াকৈ ৰাখিছে গতিকে এই চৰকাৰখনৰ পৰা ন্যায় নাপাওঁ কোনোবাই ভাল পালে বেয়া পালেও যদি জুবিন দাৰ ন্যায় লাগে তেতিয়াহ'লে এই বিজেপিক হেঁচা দিব লাগিব ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাক মুখখন বন্ধ কৰিবলৈ ক'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক পাৰিলেতো আঁতৰাবই লাগে তুমি আঁতৰাহে তুমি নোৱাৰাহে বৰ বেছি গণ্ডগোল